लोन लानो गोसो जानाय सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझाराव आरइउ लननि दालाय मावखुलि बेखेवदों। क'क्राझार सहरनि वार्ड नं 3 नि हनुमान मन्दिरनि खाथियाव थानाय विवेकानन्द लामायाव आरइउ लन डिस्ट्रिबिउशन सार्भिस पइन्ट लिमिटेड मुंनि आरइउ लननि दालाय मावखुलिखौ बेखेवनाय जायो। गुवाहाटीजों लोगोसे आसामनि दाब दाब जायगायाव आरइउ लननि दालाय मावखुलि गोनां बे रांखान्थियारि फसंथाना गुबुन गुबुन रोखोमनि लन लानो हानायनि खाबु होदों। आरइउ लननि दालाय मावखुलिनि गेजेरजों आरबिआइनि आबुं गाइडलाइन बायदियै 1 लाखनिफ्राय 1 कौटि रांसिम लन होनायनि राहा लागोन होननानै आरइउ लननि लवार आसामनि एरिया मेनेजार रिजाउल हक आरो गाहाय बिबानगिरि सुब्रत बरुवाया मिथिहोदों। गुबुन फारसेथिं गोदानै बेखेवनाय बे आरइउ लन डिस्ट्रिबिउशन सार्भिस पइन्ट लिमिटेडनि क'क्राझार दालाय मावखुलियाव 7 सेल्स एक्जिक्युटिभ आरो 3 सेल्स मेनेजारनि गोनांथि जादों होननानै फोरमायदों। बेनिखायनो गोसो गुदुं सुबुंफ्रा 7002872813 आरो 9435966155 नम्बराव फोनांजाब खालामनो थाखाय आरइउ लननि बिबानगिरिफ्रा खावलायहरदों। মই ৰুলান্সৰ এৰিয়া মেনেজাৰ হয়। লোৱাৰ আছাম কমপ্লিট মই চাওঁ আৰু কোকৰাঝাৰ যিটো অফিচ আছে মোৰ নাম ৰিজাউল হক জন আৰু এখেতে মোৰ পাৰ্টনাৰ হয়। এখেতে আমি দুজনেই ইয়াত কোকৰাঝাৰ অফিচটো অপেন কৰিছোঁ। আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ। নমস্কাৰ, সুব্ৰত বৰুৱা। আপোনালোকৰ এইখন শাখা কিমান দিনৰ পৰা চলি আছে? আমাৰ এইখন শাখা ৰুলান্সৰ যোনটো শাখা এইটো কোকৰাঝাৰ ব্ৰাঞ্চটো আমাৰ ধৰক আজি 4 মাহ ধৰি অপেন হৈ আছে, চলি আছে। তো আমাৰ ইয়াত ধৰক মেইনলি আমি লোন ছেক্টৰতে আমাৰ এইটো শাখা চলি আছে। আমাৰ লোন ছাৰ্ভিচ দিওঁ আমি কাষ্টমাৰক। নেক্সট কোৱেশ্যন কৈ যাওক। আমাৰ অসমত ধৰক মোটামুটি শিলচৰ, শিৱসাগৰ, গুৱাহাটী আমাৰ হেড অফিচ হয়। গুৱাহাটী ধৰক আমাৰ ডোনা প্লানেট GS ৰোড ডোনা প্লানেট ফাৰ্ষ্ট ফ্ল'ৰ আমাৰ হেড অফিচ। ইয়াত কোকৰাঝাৰ আছে, বঙাইগাঁও আছে, বিলাচীপাৰা আছে, ধুবুৰী আছে, গোৱালপাৰা আছে, বৰপেটা অপেন হৈ গ'ল ৰিচেণ্টলি আৰু ৰিচেণ্টলি অপেন হ'ব আমাৰ বকোচৰাইগাঁও। তো ইয়াত ধৰক আমাৰ অসমত আমি গোটেই নৰ্থ ইষ্টখন আমি মেকআপ কৰি আছোঁ। এদিন ধৰক আমাৰ ইয়াত অফিচ অসমত ষ্টাৰ্ট কৰা আমাৰ 3 বছৰ অলমষ্ট হৈ গ'ল আৰু লাহে লাহে গোটেই অসমখন আমি মেকআপ কৰি আছোঁ আমাৰ ৰুলান্সৰ শাখা অপেন কৰাত। কি কি লোন দিয়া হৈছে? আমাৰ এই শাখাৰ পৰা গ্ৰাহকে পাব ধৰক আমাৰ বিজনেছ লোনটো ধৰক আমাৰ CC লোন আছে, টাৰ্ম লোন আছে আৰু ধৰক আপোনাৰ লোন এগেইনষ্ট প্ৰপাৰ্টি লোন হ'ব। তাৰপিছত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ সুবিধা আছে আমাৰ ইয়াৰ পৰা। তাৰপিছত পাৰ্চনেল লোন যিবিলাক মানুহ ছাৰ্ভিচ কৰে ধৰক আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ হওক বা প্ৰাইভেট এমপ্লয়ি হওক চবকে আমি ইয়াৰ পৰা লোন প্ৰভাইড কৰোঁ। আৰু লগতে আৰু আমাৰ ইয়াত ধৰক আপোনাৰ ছেকেণ্ড হেণ্ড ভেহিকেল যিটো আছে, কমাৰ্চিয়েল ভেহিকেল হওক, প্ৰাইভেট ভেহিকেল হওক, ৰিফাইনেন্সৰ সুবিধাও আমি ইয়াৰ পৰা কৰোঁ। কাষ্টমাৰে যদি আপোনাৰ ধৰক যদি লোনৰ কাৰণে আমাক ডকুমেণ্টছ নৰ্মেলি ডকুমেণ্টছ আমাক কোনো হাৰ্ড কপি নালাগে, আমি ছফ্ট কপি মানে হোৱাটছএপ কৰিলেই হ'ল। আমাক কাষ্টমাৰ কোনো হাৰ্ড কপি নালাগে। আমাৰ ধৰক ডকুমেণ্টছ পান কাৰ্ড লাগিব, আধাৰ কাৰ্ড, কাষ্টমাৰ বিজনেছ ৰেজিষ্ট্ৰেশ্যন প্ৰুফ যেনেকুৱা ধৰক ট্ৰেড লাইচেঞ্চ হওক বা GST হওক এনেকুৱা লাগিব আৰু কাষ্টমাৰৰ একাউণ্টত ট্ৰানজেকশ্যনটো থাকিব লাগিব আমাক, তেতিয়াহে কাষ্টমাৰটো আমি আৰু চিভিল স্ক'ৰ 700+ থাকিব লাগিব কাষ্টমাৰৰ চিভিল স্ক'ৰটো। কাষ্টমাৰে ধৰক যেতিয়া লোনৰ কাৰণে আবেদন কৰিব যে লোন লাগে কাষ্টমাৰ, তেতিয়াহ'লে আমাৰ শাখাত আহি আমাৰ লগত যোগাযোগ কৰিলে হ'ল বা আমাৰ এক্সিকিউটিভ থাকিব, এক্সিকিউটিভৰ লগত যোগাযোগ কৰিলে কাষ্টমাৰ লোনখিনি আমি প্ৰভাইড কৰিব পাৰিম। ইয়াৰ ক্ৰাইটেৰিয়া আৰু ইয়াৰ এলিজিবিলিটি চেক কৰি আমি আমাৰ লগত মানে কোনো যাতে আৰু পইচা পাতি নিদিয়ে আৰু এইটো। আমাৰ ইয়াত শিক্ষিত যদি কোনোবা যুৱক যুৱতী আছে আমাৰ শাখাৰ লগত, আমাৰ কোকৰাঝাৰ ব্ৰাঞ্চ হওক বা আমাৰ যিটো মোবাইল নাম্বাৰ দিয়া থাকিব তাত যোগাযোগ কৰিলে আমি এমপ্লয়মেণ্টৰ সুবিধা কৰি দিম। আমাৰ ইয়াত কোকৰাঝাৰত ধৰক এতিয়া চেল্ছ এক্সিকিউটিভ লাগে, চেল্ছ মেনেজাৰ লাগে
আৰু ফিল্ডত কাম কৰা কিছুমান শিক্ষিত ল'ৰাক দৰকাৰ। তো সিহঁতে যদি আমাৰ লগত যোগাযোগ কৰে আমি সিহঁতক এমপ্লয়মেণ্টৰ সুবিধা কৰি দিম। ভাল চেলাৰী পাব, পাৰ মান্থ টুৰ পাব, আৰু টাৰ্গেট বেচিছ সিহঁতৰ এটা মানে সেই স্কিম থাকিব। সেই স্কিম সিহঁতে যদি টাৰ্গেটটো এচিভ কৰিব পাৰে সিহঁতৰ টুৰৰ ব্যৱস্থাও আছে ইয়াৰ পৰা। এইটো ভাষাৰ কাৰণে না বেলেগ বেলেগ সব শাখাৰ কাৰণেই আমাক লাগে একজুটিকৈ। আমাৰ ধুবুৰীত দৰকাৰ আছে, লিচিপাৰাত দৰকাৰ আছে, কোকৰাঝাৰত দৰকাৰ আছে। কোকৰাঝাৰ মেইনলি আমাৰ কোকৰাঝাৰৰ কাৰণে বৰ্তমান খুব দৰকাৰ হৈ আছে। আমাৰ চেলছ এক্সিকিউটিভ, চেলছ মেনেজাৰ আৰু ফিল্ডত কাম কৰা কিছুমান মানুহ দৰকাৰ হৈ আছে। আৰু আমাৰ এইটো হ'ল অথৰাইজ ডক্টৰ পান ইণ্ডিয়াৰ আণ্ডাৰত এইটো অথৰাইজ হয়। আৰু ৰুলন্স এনেকুৱা এটা শাখা হ'ল য'ত আমাৰ ইয়াত 300+ বেংক আমাৰ লগত টাই আপ আছে। কাষ্টমাৰ যোনটো ব্ৰাঞ্চৰ মেনেজাৰে যোনটো বেংকত বহি কাম কৰে লোনৰ, ঠিক ছেইম ছিষ্টেমটো আমাক ইয়াত দি আছে। আমি ইয়াতে কাম কৰি দিম কাষ্টমাৰ লোনত। কাষ্টমাৰ বেংকত যাব নালাগে, ইয়াতে গোটেইখিনি হ'ব। আৰু কাষ্টমাৰৰ লগত কোনো পইচা পাতি কেছ বা চেক দিয়া নহয়, ডাইৰেক্ট লোন এপ্ৰুভ হ'ল, ডাইৰেক্ট লোন এমাউণ্টটো কাষ্টমাৰ একাউণ্টত সোমাই যাব, একাউণ্টত ক্ৰেডিট হ'ব। আৰু ইয়াত পইচা পাতিৰ কোনো কথা নাই। আমি ধৰক ইয়াত 1 লাখৰ পৰা আমি মোটামুটি ধৰক 1 crore আমি দিব পাৰোঁ কাষ্টমাৰ এলিজিবিলিটি হিচাপত। এতিয়া স্মল লোন কিছুমান ধৰক আমাৰ সৰু সুৰা বিজনেছমেন আছে, দোকান আছে, ইয়াৰ বেংক ট্ৰানজেকশ্যন আছে, কিন্তু বাট সিহঁতৰ GST ফিএছটি একো নাই, তথাপি আমি সিহঁতক লোন দিব পাৰিম। সিহঁতৰ খালি চিভিলটো ভাল লাগে। আমাৰ কাষ্টমাৰৰ আমি বহুত ভাল ৰেছপন্স পাই আছোঁ। আমি ধুবুৰী ডিষ্ট্ৰিক্টত মোটামুটি ধৰক পাৰ মান্থ 2.53 crore আমি পাৰ মান্থ লোন ডিছবাৰ্চ কৰাই আছোঁ। কোকৰাঝাৰতো মোটামুটি 40-50 লাখ হৈ আছে। লাহে লাহে বাঢ়ি আছে, প্ৰতি মাহত বাঢ়ি আছে লোন। ভাল ৰেছপন্স, কাষ্টমাৰ সুবিধা পাই আছে ইয়াত। বেংকত যাব নালাগে, বেংকত শাৰী পাতি থিয় হ'ব নালাগে, কোনো ব্ৰাঞ্চ মেনেজাৰক গৈ তেল মাৰিব নালাগে। কাষ্টমাৰ সব এলিজিবিলিটি ঠিক আছে, ডকুমেণ্টছ ঠিক আছে, আৰু কাষ্টমাৰ লগালগ আমি লোন প্ৰভাইড কৰোঁ ইয়াৰ পৰা। মই কোকৰাঝাৰবাসীক মই এটাই আহ্বান জনাম, আপোনালোকে যদি বিজনেছ কৰি আছে, বিজনেছ যদি ডাঙৰ কৰিব বিচাৰিছে। इंराजि आयदानि सासे लोगो फोरोंगिरिनि गोनांथि जादों। चिरां जिल्लानि बेंटलाव थानाय मोनसिन 14 इंलिश स्कुल बाथौ मिसनाव एसिस्टेन्ट इंलिश टिचारनि गोनांथि जादों। जायफोर फोरोंगिरि मावनो गोसो गुदुं बिथांमोनहा इंराजि फोरोंगिरि मासिनि थाखाय आरज खालामनो हागोन। बिनायसाया इंराजि आयदायाव मेजर लानायजों लोगोसे MA नङाब्ला BA उथ्रिनाय जानांगोन, लोगोसे BEd नङाब्ला DLEd कर्स लानाय जानांगोन। फोरोंनायनि रोंगौथि थाखानाय आरो इंलिश मिडियाम स्कुलनि बिनायसाखौ गिबिसिनै खाबु होनाय जागोन। दानबान्थाखौ फरायसालि सामलाय आफाद एबा SMCनि नेमखान्थि बायदियै सावरायनायनि गेजेरजों थि खालामनानै होनाय जागोन। गनायजाथाव बिनायसाफोरा गावनि रोखा फोरमायथिजों आरज बिलाइखौ 7002873919 मबाइल नम्बरनि गेजेरजों WhatsApp एपआव दैथायहरनो हागोन। सायख'जानाय एबा थिसनजानाय फोरोंगिरिया स्कुल केम्पासनि सिङावनो थानांगोन। बांसिन रोखायै मिथिनो थाखाय बाथौ मिशन कमिटिनि नेहाथारिजों 9101545633 मबाइल नम्बराव फोनांजाब खालामनो हागोन।